নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুদিনৰ মূৰত আকৌ এবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে, আৰু আজি আমি গৈ আছোঁ কাৰ্লিংফৰ্ড। আগতে এটা ভিডিঅ' বনাইছোঁ মই কাৰ্লিংফৰ্ডৰ ওপৰত, তাত মই টাউনখন দেখুৱাইছিলোঁ, আৰু আজি টাউনখন নেদেখাওঁ। আজি অলপ পাহাৰৰ ওপৰলৈকে যাম আৰু তাৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। I've been down so long that my mind can't get no rest. No, no. I've been down so long that my mind can't get no rest. No, no. আজি ফ্ৰাইডে হয়, সেইকাৰণে বহুত জাম লাগিছে ৰাস্তাটোত। এতিয়া মই আপেল গ্ৰীণত সোমাম। আপেল গ্ৰীণ মানে পেট্ৰল পাম্পত সোমাম আৰু তাতে কফি একাপ ল'ম। So long that my feet don't work no more. Oh yeah, I've been running so long. কফি ল'লোঁ আৰু ইয়াতে কফি কাপ খাই লওঁ। খাই পেলাই আমি যোৱা আকৌ ষ্টাৰ্ট কৰিম। Easy darling, when the devil's on my trail. Oh yeah. পালোহি জেগাখিনি। এতিয়া অলপ পাহাৰৰ ওপৰৰ ফালে যাওঁ আৰু চাওঁ কেনেকুৱা হয়, আপোনালোককো দেখুৱাওঁ অলপ। কেইটামান ড্ৰোন শ্বট চাই লওক। One more time. I can't run, I can't hide. I can't stay in no more. No. I can't run, I can't hide. I can't stay in no more. Oh no. 'Cause when the devil's out to get you, you better pray and run slow. এই জেগাখিনি উইন গেপ বুলি কয়। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, খুব বেছি আধা ঘণ্টা এটা লাগিব, আৰু ভাল লাগে ইয়াত আহি। আৰু ঠাণ্ডা দিনত এই গোটেই জেগাখিনি ডাৱৰে ফুল হৈ থাকে, এনেকুৱা লাগে যেন আমি ডাৱৰৰ ওপৰত আছোঁ। এদিন ঠাণ্ডা দিনৰো এটা ব্লগ বনাবলৈ ট্ৰাই কৰিম, আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম কেনেকুৱা লাগে জেগাখিনি। That my mind can't get no rest. সৌ ৰাস্তাটো কেমেৰাত ধৰিব পাৰিছেনে নাই নাজানো, কিন্তু মই দেখি আছোঁ সৌ ৰাস্তাটোদি কাৰ্লিংফৰ্ড যাব পাৰি, আৰু সেইফালে গৈ এফালে নিউৰি যাব পাৰি। নিউৰি ইউকেত পৰে, মানে নৰ্দাৰ্ণ আইলেণ্ডত। আৰু যিখন পাহাৰ দেখিছে একদম লাষ্টৰ পাহাৰখন, সেইখন নৰ্দাৰ্ণ আইলেণ্ডত পৰে। আৰু কাৰ্লিংফৰ্ডৰ পাহাৰ এইখন, ইয়াৰ পাছফালে কাৰ্লিংফৰ্ডৰ টাউনখন আছে। I've been running. ইয়াৰ পাছত আমি বেলেগ এটা জেগাত যাম, সেইখিনিও পাহাৰৰ ওপৰতে হয়। আৰু তাৰ পাছত ঘৰলৈ সোনকালে যাবগৈ লাগিব, কাৰণ আজি দাদা এজন আহি আছে, দাদাজনক লগ কৰিম। গতিকে দেখা যাওকচোন কিমানখিনি আপোনালোকক দেখুৱাব পাৰোঁ, ট্ৰাই কৰিম গোটেইখিনি দেখুৱাবলৈ। Oh yeah. আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ, কাৰণ দাদাজন পাবহি হৈছে আৰু আধা ঘণ্টামানৰ পিছত পাবহি, আৰু মোৰ এইখিনি যাওঁতে আধা ঘণ্টা লাগিব। গতিকে এতিয়া মই ঘৰলৈ যাম, দাদাজনক লগ কৰিম, আৰু তাৰপিছত আকৌ আহিম আপোনালোকক এই জেগাখিনি দেখুৱাবলৈ। Gonna tell you one more time. I can't run, I can't hide. I can't stay in no more. No. I can't. কালি আৰু দাদাজনক লগ কৰাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। দাদাজনৰ লগতে মই ডাবলিন যাব লগা হ'ল, আৰু আজি ৰাতিপুৱা উঠিয়ে মই ইয়ালৈ আহিছোঁ, গাইলছ কুৱে, মানে জেগাখিনি গাইলছ কুৱে বুলি কয়, আৰু বাকী থকা জেগাখিনি আপোনালোকক দেখুৱাবলৈ। এখন হৈছে আইৰিছ চি, আৰু আমি সৌ আগলৈকে অলপ যাম, তাৰ পৰা এটা পাহাৰৰ ধুনীয়া ভিউ আহে, ভিউটোলৈকে যাম। Well,
I've been down so long that my mind can't get no rest. No, no, I've been down so long. আৰু মোৰ পাছফালে যিখন পাহাৰ দেখিছে সেইখন হৈছে কালিংফৰ্ডৰ পাহাৰ। কালি আমি সেইখন পাহাৰতে আছিলোঁ আৰু এতিয়া আমি আকৌ সেই পাহাৰখনৰ ওপৰলৈকে যাম। তাতে এটা বেলেগ এটা স্পট আছে, সেই স্পটলৈকে যাম আৰু দেখা যাওক যদি তেতিয়ালৈকে বতৰটো অলপ ভাল হয় দুটামান ড্ৰোন শ্বটো ল'ব পাৰিম। All right. Well, I've been down so long that my mind can't get no rest.